অসমবাসী ৰাইজ, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ জনাইছোঁ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি যিহেতু বহুত গৰম পৰিছে, সেইকাৰণে মই এয়া গছৰ তলতে বহি আছোঁহি। কি কৰিব, উপায় নাই, ভিতৰত থাকিবও নোৱাৰি। আমাৰ এইফালে কাৰেণ্টে ইমান ডিষ্টাৰ্ব দিছে নহয় এইকেইদিন। দিনটো হ'লে কাৰেণ্ট নাথাকেই, অকল গধূলি হ'লে অকণমান টাইম আহে, সিমানেই আৰু। উপায় নাপায়, সেইকাৰণে একদম গছৰ তলতে আহি বহি আছোঁহি আৰু। স্কুলৰ পৰা আহিলে? কালত আহিলে? মায়ে আনিলেগৈ নি? গৰম কেনেকুৱা পৰিছে আজি? কি হৈছে? হে কি হৈছে? স্কুলত কি কৰিলে আজি? কি কৰিলে আজি? কি হে কিটো জোৰকে ক আকৌ। হেৰি মানে কি? অ আৰু ক খ আৰু একো নাই পঢ়োৱা? গৰম লাগিলে স্কুলত? কেনেকুৱা গৰম হৈছে? হয় নেকি? যা কাপোৰ খুলি ল'বি, যা। নেপেলাবি দে আকৌ মোক দে। যা কাপোৰ খুলি ল'গে, যা। মাহী আহক। এতিয়া মোবাইল পালে ক'ত মাতিব আৰু? এয়া আমাৰ কুন্তি মাহী হয়, বহুত ধুনীয়াকৈ গান গাব পাৰে। আজি আপোনালোকৰ আগতো দেখুৱাম মই। চাবচোন কিমান ধুনীয়াকৈ গান গাব। নয়ে এৰি গ'ল ভালেই হ'ল ঐ মোৰে জান, ভালেই হ'ল ঐ মোৰে জান, পালিতনো খেলিবলৈ পাম, তুমি এৰি গ'লা ভালেই হ'ল ঐ মোৰে জান, ভালেই হ'ল ঐ মোৰে জান, জাতি নহয় জাতি পাম, তোমালৈ যাম বুলি এনে আশা আছিলে, এনে আশা আছিলে, আইব পাই খতৰু হৈ, লগুৱাই লগালে ভঙুৱাই ঐ ভঙালে, ভঙুৱাই ঐ ভঙালে, মোৰেনো বন্তললৈ গ'ল, নৈনো পচা কাঠত নুঠিবা ঐ মোৰে জান, নুঠিবা ঐ মোৰে জান, নৈনো পচা কাঠত, ভূতেনো পায়োটোৱাই নিব মোৰে জান, ভূতেনো পায়োটোৱাই নিব, সতৰুৰ কথাকে নলবা ঐ মোৰে জান, নলবা ঐ মোৰে জান, সতৰুৰ কথাতে জোৰানো ভাঙিবলৈ চাব মোৰে জান, জোৰানো ভাঙিবলৈ চাব। পুত্ৰৰ বিহনে পুতক পাই, ভাইজাৰ বিহনে ভাইজাক পাই, যিদিনাই বোপাই এৰি থৈ যায়, হিয়ানুনি কান্দিলেও পাবলৈ নাই।
ধনী কান্দিলেও পাবলৈ নাই হিয়া ধনী কান্দিলেও পাবলৈ নাই মৰমৈ চিন্তা হলে বস্তা মৰমৈ চিন্তা হল দুবস্তা মৰমৈ চিন্তা হলে বস্তা মৰমৈ চিন্তা হল দুবস্তা মৰমৈ চিন্তা তিনি বস্তা চিতা তিনি বস্তা হল মৰমৈ তাৰে বস্তা মৰমৈ বজাৰলৈ নিছিলো মৰমৈ বজাৰলৈ নিছিলো মৰমৈ তাৰে বস্তা মৰমৈ কুকুৰেও নোপোচা হ'ল মৰমৈ এনেদিন আহিব মৰমৈ ভগাবিন বাজিব মৰমৈ ভগাবিন বাজিব মৰমৈ এনেদিন আহিব মৰমৈ কুকুৰেও টানিব মন মৰমৈ চুকৰে ভেকুলী মৰমৈ ওলাইলৰ মাৰিলে মৰমৈ ওলাইলৰ মাৰিলে মৰমৈ চুকৰে ভেকুলী মৰমৈ কান্ধতে বুটিকুৰ লৈ এজনী ছাগলী মূলহৰি সাতোটা বেপাৰী ছাগলী বাঢ়িছে দাম এজনী ছোৱালী মূলহৰি সাতোটা লাগিছে মই কেনেকৈ পাম তোৰে হৈছে হেৰা মোৰ গহনা ৰঙলামৰ নিচিনা জাতিলাবৰ নিচিনা ডিঙি ময়ো যে নহলো মোৰ গহনা লোক থুপিয়া বিলাহী হলো যে মই বেঙেনাৰ কলি বাৱন্তাৰ ভাৱনা দিলে জানৈ মায়া জান তেপন্তা বেদনা চৌবন্তা মনৰে দুখ পচপন্তা কল্পনা দিলে জানৈ মায়া জান বিথক নোহোৱা হলে নিশ্চয় ৰূপালোহেঁতেন তোক তিতিকি দিলে জানৈ মায়া জান তিতাকৈ ভেকুৰী পাতত দি খাবলৈ ভাল তিকিৰা মিকিৰা দিলে জানৈ মায়া জান চুটি চাপল ৰাতি জুতি নোহাল বাবলৈ ভাল নিজকে ভাবিছ ময়েনো বৰ এজনী মোতকৈ এজনী নাই তোদৰে ছোৱালী মৰম বহুতক মই দেখিছো টকাতনো চাৰিজনী পায় এইবোৰ আমাৰ দৰ্শকো আছে দেই চোৱা মানুহ চাইও আছিলে বহুত তো আপোনালোকে দেখিলে নে কিমান ধুনীয়াকৈ গালে মোৰ মাহী হয় একেবাৰে ঘৰৰ ওচৰৰে হয় সদায় আহিয়ে থাকে আমাৰ ঘৰত সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোককো অকণমান দেখাই দিওঁ বুলি দেখাই দিলোঁ আপোনালোককো আপোনালোকে ক'ব কেনেকুৱা লাগিলে জনাব দেই সকলোৱে তো আজি মোৰ ভিডিঅ'টিৰ পৰা এনেদৰে বিদায় লৈছোঁ আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিছে তেন্তে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব তেন্তে আজিলৈ বাই বাই